মই বনাবলৈ লৈছোঁ মাছৰ টেঙা। তাতে মই এই দালিখিনি কুকাৰত দি লৈছোঁ, বিলাহী আৰু ওলকবিও দি দিছিলোঁ। সেইখিনি মই দেখাই আছোঁ কেনেকৈ বনাইছোঁ। এতিয়া মই কেৰাহীত অকণমান তেল দি ল'লোঁ আৰু তেলতে মই মিঠি গুটি কেইটামান আৰু এয়া পিঁয়াজ দি ল'লোঁ। এতিয়া পিঁয়াজখিনি অলপ ৰঙচুৱা পৰিছে। এতিয়া মই দালিখিনি ইয়াতে দি দিম, তাৰপাছত মই মাছখিনি দি টেঙা বনাম। এইখিনি দালিখিনি মই তেল মাৰি দিলোঁ আৰু এতিয়া যিহেতু টেঙা ইয়াতে কম হ'ব, বিলাহী দিছোঁ মই, বিলাহী টেঙাটোতো কম হ'ব ন, সেইকাৰণে ঔটেঙা নাপালোঁ কালি, সেইকাৰণে এতিয়া মই ইয়াতে অলপমান নেমু চেপি দিম টেঙা হ'বৰ কাৰণে। টেঙা বিচাৰি নাপালে বেলেগ উপায় নাই আৰু নেমুৱে চেপি দিব লাগিব। নেমু চেপি দিম আৰু মাছখিনি ফ্ৰাই কৰি থোৱা আছে যিহেতু, এইখিনি অলপ উতল আহোঁতে মই ইয়াতে মাছখিনি দি দিম। ইয়াত দালিখিনি উতল আহিছে ধুনীয়াকৈ। এতিয়া মই ইয়াতে মাছখিনি দি দিম। এতিয়া মই মাছখিনি দি দিম। এতিয়া এইখিনি ফ্ৰাই কৰি থোৱা আছে। উপায় নাই, কেতিয়াবা টেঙা খাব মন যায়, এনেকৈ খাই ভাল লাগে, সেইকাৰণে এইখিনি মই দি দিলোঁ, দেখিছেনে ধুনীয়াকৈ। এতিয়া গেছটো কমাই দি মই ঢাকনটো মাৰি দিম অলপ টাইম উতলি থাকিবৰ কাৰণে। এতিয়া মোৰ মাছৰ টেঙা ৰেডি হৈছে আৰু দেখিছেনে। কেতিয়াবা টেঙা খাব মন গ'লে মাছৰ এনেকৈও বনাই খাব পাৰি। দেখিছেনে মাছৰ টেঙাখিনি হৈ গ'ল। এতিয়া মই গেছটো নমাই দিম আৰু এইয়া দেখিছেনে মাছৰ মাথা, বেঙেনা, আলু, বন্ধাকবি সকলোখিনি দি পূৰা জ্বলা দি দিছোঁ। এইখিনি মাছৰ জলকীয়া ভাজি হৈ গ'ল। এতিয়া খানা ৰেডি হৈছে আৰু এইখিনি শুকাব দিছিলোঁ, শুকালে।